গাইজ কি খবৰ আপোনালোকৰ আশা কৰিলোঁ সকলোৰে খবৰ ভাল আৰু ভালে আছে গাইজ আজি শনিবাৰ আৰু আজি আমাৰ ভাইজানৰ বিয়াৰ আগদিন আৰু কাইলৈ বিয়া আছে হ'লে বিয়াত কি হয় আপোনালোকক দেখুৱাই যাম মোৰ তাত মাইক চাইক নাই আৰু হ'লেও মই ভইচ অভাৰ কৰি আপোনালোকক ভিডিঅ'টো দেখাই দিম ক'ত কি হয় আৰু পাৰিলেতো মই ভইচ অভাৰ নকৰোঁৱে তথাপিও মিউজিক চিউজিক বাজিছে চাই থাকছোঁ ভিডিঅ'টো আপোনালোকে কিজানি ভাবছে মই কথাখিনিত এওঁৰ বিয়া বুলি এওঁৰ বিয়া নহয় এওঁ ভাইজনে হয় কিন্তু এওঁৰ বিয়া অলপ দেৰিকৈ আছে মানে কেইদিনমান পিছত 5 তাৰিখে এওঁৰ বিয়া যাৰ বিয়া তেওঁ নাই এতিয়া ওলাব গৈছে এইটো ধৰাই নিয়ন্ত্ৰণ থাকিল মোৰ তৰফৰ পৰা এওঁৰ বিয়াটো মাতছি বেছিকৈ নাই বগা আহিছিলে অসুবিধা হৈছে 5 তাৰিখ দিয়ক গাইজ চাই দিয়কচোন এইটো তো গাইজ এতিয়া মই আপোনালোকক দেখুৱাম পেণ্ডেলটো দেখাই দিয়ক লগত আৰু পেণ্ডেল মানে গোটাই কাম কমপ্লিট হোৱা নাই আৰু অলপ হ'লেও আছে কালি বিয়া নাই কালি গোটাইখিনি কমপ্লিট হ'ব কালিও দেখুৱাম বাট আজিও অলপ দেখুৱাই লওঁ কি কেনেকুৱা পৰ্যায় চলি আছে গোটাইখিনি চাই লওঁ আৰু ডিজেৰ গাড়ীও আহিছে বোলে সেইখিনিও দেখাই দিওঁ ডিজেৰ কি বক্স আছে পুৰা এনজয় কৰিম আৰু গাইজ নাচিম আৰু কিন্তু ব্লগটো আগলাকে বনাইছোঁ সিমান এটা মানে এক্সপিৰিয়েঞ্চ নাই না ব্লগ বনোৱা লাজো লাগে যিয়ে নহ'ল বৰ্তমান আকলা আহি ষ্টাৰ্ট কৰিছোঁ ব্লগটো পিছত পাব লগ চগ আহিব আহিলে দেখাম তেতিয়া চাই দিয়কচোন এতিয়া বলক মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ যে পেণ্ডেলটো কি হৈছে কি হোৱা নাই কাম বলক তো আপোনালোকে চাব পাৰে ডিজেৰ গাড়ী আহি পালে পূৰা ফুল হৈ আছে গাইজ ডিজেৰ গাড়ী এতিয়া ডেন্স কৰাৰ কথা আৰু ডিজে লগাই ডেন্স কৰাৰ কথা চাই থাককচোন ভিডিঅ'টো এইখিনি হ'ল আমাৰ ৰিচিপশ্যনৰ জেগা আৰু আপোনালোকে চাওকচোন ইয়াত মানে ডেস্ক বেঞ্চ পাতি মানুহ খোৱা লোৱাখিনি ইয়াতে কৰিব তাৰখিনি চাওক আপোনালোকে বৰ্তমান ইয়াত ডেস্ক বেঞ্চ সোমোৱা নাই আৰু সোমাব অলপ দেৰিকৈ মোটামুটি আজি ভাটিবেলা মানে সোমাই দিব আৰু চাই দিয়কচোন বাকী পেণ্ডেলৰ পিনেও আমি যাইছোঁ শুনি চাওক এইখিনি আমাৰ খোৱা লোৱা কৰা জেগা আৰু বাকী চেট টেট থোৱা আছে এইখিনি চেটৰ পৰা আহি গ'ল মানুহ চানুহ নাই আৰু এনে তেলৰ ভাৰত গেছি আমি ল'ৰাকেইটা যোৱা নাই আৰু ছোৱালীবিলাক গেছি তো চাই থাকছোঁ এইবিলাক চেটৰ পৰা হ'ল আৰু আগত ডিজে আছে আপোনালোকক দেখুৱাইছোঁ ডিজে আহিছিল আৰু আহি যোৱাৰ পিছত নমাটো আপোনালোকক দেখালোৱে মই ভিডিঅ'ত বাকী ডিজে বজাই আছে সেইখিনিও দেখাইছোঁ আপোনালোকক তো চাই থাকক আমাৰ চিল ভাই আহি গেছি চাই থাকক আৰু এনেকৈ তো গাইজ এনেকৈ হৈ গৈছিল গধূলি আৰু মই ব্লগত চাউণ্ডটো দিয়া নাই কাৰণ কপিৰাইট লাগিব বুলি মানে গান বাজি আছিল আৰু ডিজেত জানেতো গাইজ বক্স থাকিলে গান বাজি থাকিবই তো চাই থাককচোন এনেকৈ কি হ'ল গধূলি আপোনালোকে তো গাইজ বক্সকেইটা য'ত আছিল তাৰ পৰা আমি আনি ভিতৰত লৈ ল'লোঁ এতিয়া যিহেতু ৰাতি হ'ল আৰু ব্লগ শ্লগো বনোৱা হোৱা নাই আৰু মানে গান চান বাজি থাকে গাইজ কপিৰাইট লাগিব বুলি মই ভিডিঅ' চিডিঅ' ইমান এটা বনোৱা নাই এটা মক্কেগিলা ঠাট্টা কৰি থাকে গাইজ সেইকাৰণে ভিডিঅ' বনাব পৰা নাই এইগিলা চলি ঠাট্টা কৰি থাকে কেনেকৈ বো আপোনালোকে জানে গাইজ যিয়ে নহওক আৰু চাই থাকচোন চাপৰি বুলি কৈছে গাইজ উপায় নাই দুখ আৰু তো চাই থাকক এতিয়া ভাত খাব যাম ভাত খাব যোৱাখিনি দেখাম আৰু তো গাইজ মই এনেকৈ আহি গৈছিলোঁ ৰিচিপশ্যনৰ জেগাত আৰু তাৰমানে পুৰি তৰকাৰী খাবলৈ তো এইটো ভাইজানকো লগ পালোঁ ভাইজানকো দেখুৱাই দিলোঁ মোৰ কেমেৰাত আৰু তো বাকী লগৰকেইটা লগত অহা নাছিলোঁ আৰু কাৰণ সিহঁতে জানে এইটো চাপৰি জকাই থাকে আৰু
তাৰপিছত আপোনালোকে চাই দিয়কচোন, এইটোত মানে পুৰি তৰকাৰী বনাই আছিল আৰু এইখিনিতে। চাই দিয়ক ভিডিঅ'টো কণ্টিনিউ। তো গাইজ সকলোৱে পুৰি তৰকাৰী খাই ইয়াত নাচি আছিল আৰু চাওকচোন সিহঁতৰ সেই গাইজ উঠি গ'লোঁ বিচনাৰ পৰা মই। আৰু আপোনালোকে চাই থাকক, মই মুখ কাণ ধুই আহোঁ, আহি কিনে আপোনালোকক দেখুৱাইছোঁ। ৱে গাইজ ফাইনেলি আজি ৰবিবাৰ, আজি বিয়া আৰু আপোনালোকক দেখুৱাওঁ বিয়াত কি হয়, কিদৰে হয় চাই থাকক। কিদৰে হয় মানে কেনেকুৱা হ'ব আৰু আপোনালোকক দেখাওঁ ক'ত কি হয়। বিয়া আজি ৰবিবাৰ, ৰাতিপুৱা উঠি ল'লোঁ, এতিয়া দেখুৱাই যাম ক'ত কি হয় ক্লিপছবিলাক। তো চাই থাককচোন ভিডিঅ'টো কি হয়। গাইজ বিয়াৰ ভিতৰত গান চান বাজি আছে, সেইকাৰণে আৰু বিয়াৰ ভিতৰত ভিডিঅ' চিডিঅ' মানে সেই কৰা নাই, ব্লগিং কৰা নাই। তো বাহিৰত আহিলোঁ, আহি এইটো আমাৰ জেঠিমাহঁতৰে ঘৰ, ইয়াত তাৰমানে কাপোৰ পিন্ধি ল'লোঁ আৰু কাপোৰ চাপোৰ পিন্ধি পুৰা ৰেডি। এতিয়া চাই ল'ব পাৰে, চাওঁ অলপ ভালেই ধৰক কেমেৰাটো পুৰা ৰেডি হৈ ল'লোঁ। এতিয়া কাপোৰ চাপোৰ পিন্ধি এতিয়া যাওঁ আৰু বিয়াত কি হয় চাওঁ। ৰাতিটো সাজাই বিয়াত যামেই, গেলে আপোনালোকক দেখুৱাই যাম সাজাই বিয়াত কি ধৰে যাওঁ, বোমা চমা মাৰিব, ভাল লাগব আৰু ব্লগটো চাই থাককচোন। খাই ল'লোঁ, এতিয়া ভাত চাত খাই লুকে লুকে এতিয়া ব্লগ বনাইছোঁ। মানুহ আছে গাইজ লাইচ লাগে, সেইকাৰণে লুকে লুকে বনাইছোঁ আৰু চাই দিয়ক। চাই দিওঁ সেনেকৈ যাব নোৱাৰি, গান বাজি আছে, কপি ৰাইট লাগিব। যিয়ে নহওক আৰু কিবাকৈ টানি মুনি হ'লেও ব্লগটো আপলোড কৰিম, চাই দিয়ক। তোমালোকে এতিয়া মই ভিতৰে যাওঁ, কেনেকুৱা হৈছে চাওঁ। ভাতত খাই কি কৰিম তো গাইজ বাহিৰত ডেন্স চলি আছিল, আপোনালোকে চাওকচোন ডেন্স। গাইজ বৰ্তমান হৈ গ'ল গধূলি, ব্লগটোত মানে সিমান এটা মই নিজে নাই আৰু মানে ক্লিপছবিলাক দেখাইছোঁ। তথাপি চাই থাকক। এতিয়া আমি কইনা আনিবলৈ যাম, সেয়া আমাৰ লগত যাওঁ। ভাইজন আমি ৰেডি হৈ ল'লোঁ। ভাইজন বাইকি চোৱা বঢ়িয়া। এই আমাৰ দোষ কেইবাৰ নাচে বুলি নাচে আৰু যিয়ে নহওক চাই থাকক। আমি যাই আছোঁ, আপোনালোকক দেখাম কণ্টিনিউ। যাই আছোঁ মানে গাড়ী চাড়ী আহিব, গাড়ীত উঠা চুঠা গোটাই দেখাম।
গাইছ ফাইনেলি কইনা আনিব যোৱাৰ টাইম হৈ গ'ল তো আমি সকলোৱে গাড়ীবিলাকত বহিবলৈ আহিলোঁ তো চাওকচোন গাড়ীবিলাক কি ধুনীয়াকৈ শাৰী পাতিকৈ লাইন কৰি দিছে চাই থাককচোন গাড়ীবিলাক ধুনীয়া লাইন হৈছে গাইছ লাইনটো ভাল লাগিছে গাইছ গাড়ী চাই থাককচোন তো গাইছ এনেকৈ আহি পাই গৈছিলোঁ আমি কইনাৰ ঘৰ আৰু বোমা মাৰি আছিলোঁ চাওকচোন বোমাবিলাক তো গাইছ এনেকৈ বোমা চমা মাৰি আমি সকলো আহি ইয়াত অলপ বহিলোঁ বাকীবোৰ অলপ বাহিৰলৈ গ'ল তথাপিও মই ইয়াত বাহিৰলৈ যোৱাত অকলে ভাই মই ইয়াত ভিডিঅ'টো কৰিলোঁ নহ'লে গাইছ এনেকৈ ভাত চাত খাই আমি সকলোৱে যাবলৈ ওলালোঁ আৰু চাই থাকক আমি যোৱা ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু মানে পিছত যেতিয়া কইনাক গাড়ীত তোলা হ'ল তেতিয়া মই ক্লিপছবিলাক নল'লোঁ আৰু আহোঁতেও ক্লিপছবিলাক নল'লোঁ কাৰণ বহুত ঠাণ্ডা লাগিছিল গাইছ মানে ওপৰত একো নাই গাড়ীখনৰ সেই মডিফাই কৰা সেই জীপ আৰু জীপত গৈছিলোঁ যাওঁতে আহোঁতে তাৰমানে সেইখনতে আহিলোঁ বহুত মানে ঠাণ্ডা আৰু তাতে ক্লিপছবিলাক ল'ব নোৱাৰিলোঁ অসুবিধা পালোঁ আৰু লগতে যেতিয়া কইনাক গাড়ী তুলিছিল তেতিয়া মই নাছিলোঁ মই মানে আমাৰ ভাইজন এটা এতিয়া অলপ ছাইডত গৈছিলোঁ যাওঁতে কইনাক তুলিলে পিছত যিয়ে নহওক আৰু গাইছ যদি অলপো ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব সিমানখিনিতে ধন্যবাদ গাইছ